বাহ Hey everyone, finally আমি এটা নতুন যাত্ৰা আৰম্ভ কৰিছোঁ আৰু কি যাত্ৰা আৰম্ভ কৰিছোঁ আপোনালোকে মোৰ লগত ব্লগটো কণ্টিনিউ কৰক এণ্ড দেখিব চ' লেটছ ষ্টাৰ্ট দ্য ব্লগ ফাইনেলি আমি আহি পালোঁ মানে আমাৰ ডেষ্টিনেশ্যনছ পইণ্ট য'ত আছিলে মোৰ বন্ধু আছিফৰ ৰুমলৈ আহি পালোঁ এইটো আছিফ সি কথা পাতি আছে এণ্ড আৰু মোৰ এইটো ছাইডত আপোনালোকক মই যে দেখুৱাই দিলোঁ এইটো ছাইডত ৰিজুদাই তাত গৈ পেলাই অকণমান দাড়ি ছেভ কৰিম বলক তাতে কি নটেংকি কৰোঁ আমি দেখাই আজি মানে অলপ সাংঘাতিক হ'ব কি ক'ম এইটো আপোনালোকে চিনি পায় ৰিজুদা চিনি যোনে যোনে নাপায় চিনাকি কৰাই দিলোঁ আৰু আপোনালোকক এই ৰিজুদা আৰু ৰিজুদাই মানে একদম ফেন্স কাট চাট দি ল'ব তাৰপিছত ৰিজুদাই মানে একদম ব্লকত আহিব এইটো কথা কৈছিল মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ আৰু ৰ'ব অকণমান আমি এতিয়া অসমীয়া গিৰি দেখাম চ' লেটছ ষ্টাৰ্ট অসমীয়া গিৰিৰ নাও কওক আপুনি সেইটো সঁচা কথা দেই তুমি অসমীয়া পাৰা নাই অসমীয়া নোৱাৰা এইটো এটা মানে আচলতে ভাল কথা আচলতে অসমীয়া শিকিবা হয় নাই অসমীয়া যিহেতু ইয়াতে আছা ইয়াতে ভালদৰে ফাইনেলি একা বহুত চাহৰ টেণ্ডেঞ্চি হৈ আছিলে না তো এতিয়া আমি একা বঢ়িয়া চাহৰ জুতি ল'ম আমি তিনি বন্ধু মানে একেলগ হৈ আৰু চ' এইটো যে দেখা পাইছে না এই পিঠাটো হ'ল নেপালী পিঠা এইটো বিৰাট জুতি মোৰ বাল্যকালৰ বন্ধু আছিফে কৈছিল চ' চাহটো খাই লওঁ আৰু এতিয়া চাহ খাওঁ আৰু লগতে দেখা পাইছে ইয়াতে বিৰাট মজা কৰি আছে বিকজ মানে মই কিবা কৈছিলোঁ চাগে ফানি কথা সেয়া চাই পেলাই আৰু পিঠা খাওঁ জুচটো কওক আপোনাৰ পিঠা খাই কিনে দেখিছে বৰ্ধনৰ পৰা মুক্ত হৈছে আজি লোৰ সজাত যেনেকে মানুহে হেৰি এইবিলাক বান্ধি থৈ যায় আপুনি মেন আজি একদম হিৰো আপুনি ইমান আগত ইমানকে বন্ধ কি হৈ আছে আপুনি কিবা মুড়ি গান পাই খবৰ মুখত পাইছে খাই আছো কি আপুনি যে কাপোৰ কিনিব নেকি বাপা আপোনাৰ এটা ইণ্টাৰভিউ ল'ম সেইকাৰণে বুজিছে নাই কেনেকুৱা ধৰণৰ আপুনি কাপোৰ কিনিব কওকচোন বাহ বলক আহক এই আমি ৰিজুদাক মানে চিএম বনাই দিছোঁ বুজিছে নাই আৰু মই আহি আছোঁ বৰ্তমান মানে বঢ়িয়াকৈ একদম কি শ্বৰুম নাজানো মানে ব্ৰু লৈ আহিছে ব্ৰু মানে আছিফে এতিয়া আমি যাম ৰিজুদা কি কিনিব কওক সৰু সুৰা শ্বৰুম নহয় 10,000 মানে চুনা লাগি যাব চুনা লাগি যাব 10,000 মান কথা নাই বলক ইমান পইচা খৰচ কৰিবই মানে আপুনি বলক ৰিজুদা কেনে লাগি আছে একদম মানে সাংঘাতিক ধৰণৰ এটা মানে ফিলিংছ হৈ আছে নাই ব্ৰু আছে মোৰ লগত ব্ৰক চবে চিনি পাই চাগে মোৰ একদম খাছ শুনক ইউটিউবৰ লগত এডজাষ্ট হোৱা নহয় মানে কথাটো হ'ল আমি এজ ইউজুৱেল যেনেকুৱা মানে সেইটোৱে বস্তু প্ৰফেশ্যনেল নহয় আমি মেথছত সোমাই নাই ৰিজুদা আজি মানে সিমানটা আৰু কি একদম কি কৰিলা এক লাখ চিন্তা একদম দাড়ি কেজি উঠাই দিয়ে এতিয়া আমি একদম ইনচাইডত আছোঁ মানে ৰিজুদাই কিবা এটা কাপোৰ কিনিব আৰু চ' কাপোৰখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মানে কি কাপোৰ কিনে কি কাপোৰ নিকিনে আমি মানে ফানিটো কৰি আছোঁ ন চ' লেটছ ষ্টাৰ্ট ফানি এগেইন মানে আপোনাক দামী হেন লাগে মানে কিমান মান পাইছে চ' কি ক'ম আৰু মানে বহুত ধুনীয়া এটা মানে মেমৰেবল ডে আচলতে চ' যিটো মোৰ লাইফত পোৱাৰ বাবে মই দুয়োকৈ ধন্যবাদ জনাওঁ এই ব্লগৰ থ্ৰুৰে
চ' এগেইন লেটছ কণ্টিনিউ উইথ মি চ' ফানি কথা কৈ গৈ আছোঁ চ' আকৌ ফানি কি কৰোঁ কি নকৰোঁ আপোনালোকক মই দেখাই গৈ থাকোঁ চ' লেটছ ষ্টাৰ্ট এগেইন কি ক'লি তই অলপ এইযোৰা সাংঘাতিক ধৰণৰ কথা এটা হৈছে ভালেখিনি চাপাৰ বুলি কৈছে আপোনাক আপত্তি নাই ৰিজুদা আছে ৰিজুদা ভাল আছে নেকি কিবা এটা কি ভাল লাগিল কওক আপোনাৰ কি ভাল লাগিল না আপুনি গালি বুলি কথা নাই বাহ আজি আপোনাৰ আচলতে এখানি সময়ত পাইছিলোঁ এটা কথা হ'লো সাংঘাতিক কিবা আপুনি বিয়া কৰিছে আমি বিয়া কৰাব লাগিব দিয়ক বকটো কিবা এটা ক'ব লাগিব এটা ব্লগটো চাব বহি হয়নে নহয় সাংঘাতিক কিবা আপুনি কেনেকুৱা চিৰিজ স্পীড না একদম নহ'লেও চেটিছফাই সঁচাই নেকি এটা কথা কৈ আছিলে মানে চেটিছফাইড নহয় নেকি এতিয়া 50 টকা চেটিছফাইড নহ'লেও হ'ব কিন্তু আছো গেম চলাব দিয়ে থাকিম বৌ যদি ব্লগটো চাই আছে একদম ভালদৰে একদম ব্লগটো কৰিব কিন্তু খুব টেকনিকেলি কথা এটা কৈছে কিন্তু ভাল ভাল তুমি বুঝতে বলতা ইয়াত ন মই চবচে ভাল লগা বস্তু এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিৰাটকৈ মন গ'ল চ' ৰিজুদা মেৰিড হয় ৰিজুদা এইটো কাপোৰ মানে ল'ব চ' লোৱাৰ আগত ন এবাৰ ৱাইফক দেখাইছে যে ৱেডাৰ মই এইটো কাপোৰ ল'ম নে নল'ম চ' এইটোৱে কয় লাভ চ' ডেটছ কল্ড দ্য চিম্বল অফ লাভ যিটো মই ৰিজুদাৰ তাত দেখিলোঁ চ' আমি কাপোৰ চাপোৰ কিনা হ'ল আহি মই দেখা পালোঁ যে ইমান ধুনীয়াকৈ সজাই ৰাখিছে এইবোৰ মানে ঘৰুৱা কিছুমান সা সামগ্ৰী যিবিলাক ধৰি লওক আপোনালোকে চাহৰে হওক বাকী দেখা পাইছে আপোনালোকে কি ক'ম আৰু মানে ইন জেনেৰেলি ছোৱালী মানুহ যদি লগত থাকিলেও এনেকৈ লাগিলে হয় যে গোটেইবিলাকে উঠাই লৈ যাওঁ যিয়ে নহওক এইখিনি মোৰ শ্বেয়াৰ কৰিবলৈ মন গৈ আছিলে চ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ আৰু কেতিয়াবা আহিলে এইটো শ্ব'ৰুমত আহিব কোনটো শ্ব'ৰুম অকণমান দেৰিকৈ মই আপোনালোকক ভিডিঅ'টোৰ থ্ৰুৰে দেখাই দিম নমস্কাৰ অসম চ' এইখিনি মোৰ বহুত ভাল লাগি আছিল চ' আপোনালোকৰ লগত এইখিনি শ্বেয়াৰ কৰি দিলোঁ নমস্কাৰ বুজিলা আপোনাৰ কিবা বেলেগ ধৰণৰ লগা আছে আজি মানে আপোনাৰ মানে সাংঘাতিক ধৰণৰ লগা আছে ফেন্স কাটো ভাল লাগছে আপোনাৰ আচলতে বাদ দিয়া জেনুইনটো সোধা ন আপুনি এই যে ফেন্স কাট দিছে সঁচা ভাল লাগছে হেই ফাইনেলি আপোনালোকে দেখা পাইছে মই ইমানখিনি ধেমালি ফূৰ্তি কৰিলোঁ চ' আমি শ্ব'ৰুমৰ পৰা ওলালোঁ এতিয়া ন আমি অন দ্য ৱে টু মানে ব্ৰু ৰুমলৈকে গৈ আছোঁ তাততো আৰু মজা হ'ব চ' কি মজা হয় চ' লেটছ কণ্টিনিউ দ্য ব্লগ উইথ মি এইটোৱে ছাৰপ্ৰাইজ হৈছিলে চাওক কিমান মানে এটা আন্তৰিকতা যেতিয়া মানুহৰ প্ৰতি যেতিয়া বহুত আন্তৰিকতা থাকিব বহুত মৰম থাকিব তেতিয়া এনেকুৱা হয় চ' এইটোৱে কয় ট্ৰু ফ্ৰেণ্ডশ্বিপ চ' আমাৰ মাজত এই বন্ধুত্ব সদায় থাকক যিটো মোৰ বহুত ভাল লাগি আছিলে চ' মই কেপচাৰ কৰিলোঁ আপোনালোকৰ লগত এণ্ড এগেইন আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিলোঁ কেনেকৈ লাগিছে আপোনালোকে নিশ্চয় জনাব আজি একদম মঞ্জা একদম পুৰা একদম কি কম মঞ্জাৰ খানা মই খাই থাকো আৰু আমাৰ বৰবাগুৰ মানুহ সদায় প্ৰাউড ফিল হয় কাৰণ সদায় স্পেচিয়েল খানা চবচে তোমাৰ কি ভাল লাগে গম পাইছো না ভাই স্পেচিয়েল খানা একদম হেভিকে বনাই আছে এখন হাঁহৰ মাংস একদম মঞ্জা সদায় বনাই আৰু হাঁহ আজি প্ৰথম বনালা নেকি জেনেৰেলি মই তোমাৰ হাতত বহুত মাছ খাইছো ভাই বহুত মাছ খাইছো বহুত ধুনীয়া বনাই একদম আজিতো আৰু স্পেচিয়েলকে বনাইছে স্পেচিয়েল মানুহ এটা আহিছে ইটা চাও কি হয় আৰু ভাই তোমাৰ দাড়ি কেইডাল মোৰ চবচে ভাল লাগে দা
চ' দিনটো আহিলোঁ এতিয়া অলমষ্ট আমি মানে আই থিংক 12টা 12:30 পাইছে খাই লৈ পেলাই আৰু অকণমান আমি মানে এনজয় কৰিমেই চ' তাৰ আগত খাই লৈ বিৰাট ভোক লাগিছে চ' আজি আছে মানে আমি মানে ব্ৰু ৰুমত অহাৰ পিছত ব্ৰু মানে একদম স্পেচিয়েলি হাঁহৰ মাংস আমাৰ কাৰণে বনাইছে আৰু মই অলৰেডি দেখাইছোঁ এণ্ড লগতে পূৰা বঢ়িয়া মাছ চ' মাছ আৰু হাঁহৰ মাংসৰ জুতি লওঁ তাৰপিছত আহি আছোঁ পিছৰখিনিলৈকে চ' আগতে খাওঁ দিয়ক চ' এতিয়া একদম ডিষ্টাৰ্ব নাই জাষ্ট খামেই এতিয়া আৰু ফাইনেলি খানা চানা খোৱা হ'ল এতিয়া বঢ়িয়াকৈ ইয়াতে বিচনাত বহি একদম আড্ডা ৰিজুদা কেনেকুৱা অনুভৱ কওক একদম ৰাতিপুৱা আহি পেলাই মই বিন্দাছ এতিয়া একদম মানে ষ্টিং খাই আছো ত' ৰিজুদা কেনেকুৱা অনুভৱ আপোনাৰ কওক মই যিটো ভাবি আছিলোঁ যিটো ভাবি আহিছিলে তাতকৈ বহুত বহুত বেছি বহুত ভাল লাগিছে ন বহুত ভাল লাগিছে মোৰো ভাল লাগিছে আচলতে সঁচাকৈ ৰাণা এজন বিশাল অন্তৰ বিশাল অন্তৰ বিশাল বুলি ক'লে ভুল হ'ব তাৰমানে বিশাল শব্দটো নাহাতে তাৰ লগত যিয়ে নহওক বহুত আপোনালোকেতো গম পালে মই দেখাই আছোঁ তো আমি এতিয়া অন দ্য ৱে টু হোম আৰু অকণমান মানে মোৰ অলপ ভোকো লাগি আছিল আৰু আচলতে মই ষ্টিং খুব খাওঁ ত' ৰিজুদাক মাজে মাজে মই ধেমালি কৰিয়ে থাকোঁ ত' ৰিজুদাক মই শেষৰ বাৰৰ বাবে এটা লাষ্ট কুৱেশ্যন কৰিম ক'ত লাষ্ট কুৱেশ্যন হৈছে ৰাস্তাত কোনে কৰিব বোলা ঠিক আছে দিয়ক ৰিজুদাই কৈছি নহয় তেন্তে লাষ্ট আৰু বহুত আছে কিবা কিবি দেখাব তো এতিয়া ৰিজুদাই মানে এখন দেখছি না এইখন মানে এইবাৰ ৰিজুদাক দিম চ' ৰিজুদাই যাব চলাব মই বিন্দাছ পিছফালে বহিম যে নহওক আপোনালোকৰ কেনেকুৱা লাগিল হ'ব ব্লগটো এটা ধুনীয়া সময় আচলতে অতিবাহিত কৰাৰ বাবে এনেকুৱা সময় লাগে আৰু তাৰ কাৰণে ৰিজুদাক মই বহুত বহুত ধন্যবাদ জনাওঁ আচলতে সেইকাৰণে জনাওঁ ৰিজুদা যদিও ডাঙৰ আমাতকৈ একচুৱেলি ডাঙৰ নহয় আমাৰ সমান নিজৰ ৰিজুদা খালি আৰু বিয়াখন সোনকালে পাতি দিলাক আপুনি কি কৰে ৰিজুদা এই ক্ষেত্ৰত আপুনি মোক কি ক'ব আপুনি মোক কি ছাজেষ্ট কৰিব বিয়া পতাৰ কথা কওকচোন দিয়ক ঠিক আছে যেতিয়া সময় আহিব তেতিয়া বিয়া পাতিম ইমান জলদি নাপতো ইমান জলদি চহি দিবৰ মন নাই ৰিজুদা এতিয়া গাড়ী চলাব তো ইয়াৰে পিছত আমি আপোনালোকক দেখাই থাকিম আৰু কি কৰোঁ কি নকৰোঁ চ' লেটছ গ' নাও চ' ফাইনেলি আমি আহি একদম ঘৰমুৱা মানে একদম নিয়াৰ বাই ঘৰৰ ওচৰতে আছোঁ তো মোৰ পিছফালে মানে আগৰ ফালে থকা মানুহজনক মই অকণমান দেৰিকৈ চিনাকি কৰাই দি আছোঁ তাৰ আগতে মই আমাৰ হিৰোক চিনাকি কৰাই দি আছোঁ আমাৰ হিৰোই কৈছে যে চিনাকি নহয় হিৰোই তো যি নহওক মেইন কথাটো হ'ল আমাৰ হিৰোক এতিয়া আমাৰ বাইকখন দিলোঁ হিৰো বাইকখন দি দিলোঁ আৰু হিৰোৰ লগত এক্সচেঞ্জ যিজন বাইকত কৰালোঁ সেইটো কোন মই বঢ়িয়াকৈ চিনাকি কৰাই দি আছোঁ বৰ্তমান তো এইটো হ'ল আমাৰ DY365 DY365 কাম কৰে ওৱান কাইণ্ড অফ মই যদি ক'ব লগা হয় ভালদৰে যে সাংবাদিক হয় তো দ্বিতীয় কথাটো আমাৰ এই যে ৰিজুদা আছে ৰিজুদা ফুল খালি হয় তো এতিয়া মই বহুত তো দাদা এইটো মানে কি ক'ব কেনেকুৱা লাগিছে মানে বাইকখন বেলেগ কিন্তু আপোনাৰ মোৰ বাইকখন মানে দাদাক দি দিলোঁ তো মই যিহেতু মোৰ বাইকখন দাদাক দিলোঁ তেতিয়া কথা হ'ল মোৰ বাইকখন চলাই কেনেকুৱা লাগিছে বাইকখন ফাৰ্ষ্ট টাইম বহুত ভাল লাগিছে বহুত ভাল লাগিছে ন ভাল লাগিছে মই চিনাকি কৰাই দিলোঁ এইটো ৰিজুদাক ফুলখালি বহুত আপোনাক লগো বহুত ভাল লাগিল মোৰ লগো ভাল লাগিল আৰু আটাইতকৈ ডাঙৰ কথাটো হিৰো আৰু মানে ৰিজুদা একদম হিৰো গম পাইছে দেখোন আপোনাৰ লাভ কথা সুধিম লাভ কথা সুধি আৰু ৰিজুদাক দেখাবলৈ ধেমালি কৰি থাকোঁ যিয়ে নহওক ৰিজুদা ব্লগটো ইয়াতে সমাপ্ত কৰিম তো যিয়ে নহওক আৰু লাষ্ট টাইমৰ বাবে আপুনি এবাৰ কৈ দিয়ক আৰু মোৰ মানে যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিবা ঠিক আছে বিশেষকৈ বেছি ভাল লাগে চাহকাপ খাই বহুত ভাল লাগে তো চাহকাপ খাই উঠি পেলাই আমি বঢ়িয়াকৈ পান এটা খালোঁ তো যিয়ে নহওক গাইজ ইয়াতে ব্লগটো সমাপ্ত কৰিলোঁ কেনেকুৱা লাগিলে ক'ব আৰু যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ নিশ্চয় কৰিব তো থেংক ইউ এভৰিৱান থেংক ইউ ছ' মাছ
চৰি ফাইনেলি আমি আহি পালোঁ ৰিজুদা পিছপিনে বহি আছে চ' কেনেকুৱা লাগিল ক'ব চ' এইখিনি হৈ ন ব্লগটো মই একদম শেষ কৰিলোঁ চ' মই এনেকৈ আগতো কম চ' নতুন এটা ব্লগ লৈ আকৌ আহিম